কালি গুৱাহাটীৰ উলুবাৰীস্থিত ৰামকৃষ্ণ মিছন পথৰ দাঁতিত যি উলুবাৰী শ্মশানখন আছে তাৰ কাষতে গুৱাহাটী উন্নয়ন বিভাগে এখন পোনপ্ৰথমবাৰৰ বাবে বিদ্যুতিক শ্মশান ইলেক্ট্ৰিক ক্ৰিমেটৰিয়াম আমি নিৰ্মাণ কৰিছিলোঁ আৰু যোৱাকালি সেই ইলেক্ট্ৰিক ক্ৰিমেটৰিয়ামৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আপোনালোক বহুতেই জানে যে উলুবাৰী শ্মশানতে কিয়নো ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়া আমাৰ ৰিহাবাৰী অঞ্চলত বসবাস কৰিছিল আৰু তেখেতৰ 1952 চনত তেখেতৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেখেতক এই উলুবাৰী শ্মশানতে দাহ কৰা হৈছিল। আজিও এই শ্মশানত তেখেতৰ স্মৃতিসৌধ এতিয়াও বিৰাজমান। কালিৰ উদ্বোধনী সভাত তেখেতৰ যি স্মৃতিৰক্ষা সমিতি আছে ডক্টৰ বাণীকান্ত কাকতি স্মৃতিৰক্ষা সমিতি তেখেতসকলে পুনৰবাৰ তেখেতসকলে দাবী উত্থাপন কৰিছিলে। মই পুনৰবাৰ শব্দটো এইকাৰণেই কৈছোঁ যে 1998 চন মানৰ পৰাই প্ৰয়াত ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়াৰ বৰ্তমানে প্ৰয়াত তেখেতৰ পুত্ৰই তেখেতৰ নাম হৈছে দেৱকান্ত কাকতি ডাঙৰীয়া। তেখেত অসমৰ এসময়ত IGPও আছিল। তেখেতসকলে তেতিয়াৰ পৰাই তেখেতৰ য'ত তেখেতক শৱদাহ কৰা হৈছিলে তেখেতৰ সেই স্মৃতি জড়িত সেই শ্মশানখনক তেখেতৰ নামেৰে নামাংকন কৰিবৰ বাবে দাবী জনাই আহিছিলে। যোৱাকালি এই উদ্বোধনী অনুষ্ঠানটোতো তেখেতৰ পুত্ৰ ধীৰাজ কাকতি ডাঙৰীয়াই এই প্ৰস্তাৱটো পুনৰবাৰ ৰাজহুৱাকে সকলোৰে সন্মুখত উদ্বোধনী সভাত উত্থাপন কৰিছিলে। বিভাগীয় মন্ত্ৰী হিচাপে মই তেখেতসকলক সেই সভাত জনাইছিলোঁ যে যিহেতু বৰ্তমানে এই ইলেক্ট্ৰিক ক্ৰিমেটৰিয়ামখন আমাৰ গুৱাহাটী পৌৰ নিগমৰ হাতলৈ হস্তান্তৰ কৰা হ'ল আৰু গুৱাহাটী পৌৰ নিগমৰ যি নিয়ম এই নিয়ম মতে যিকোনো এনেকুৱা ধৰণৰ প্ৰস্তাৱ সেই প্ৰস্তাৱ কোনোবা ৰাস্তাৰ কাৰণেই হওক বা কোনোবা স্মৃতিসৌধৰ বাবেই হওক যেতিয়া এনেকুৱা ধৰণৰ প্ৰস্তাৱ উত্থাপন হয় তেতিয়া এই প্ৰস্তাৱ বিবেচনা কৰিবৰ বাবে এটা কমিটি গঠন কৰা হয় আৰু সেই কমিটিয়ে এই সংক্ৰান্তত সিদ্ধান্ত লয়। গতিকে যি বিতৰ্ক সৃষ্টি কৰা হৈছে সেই বিতৰ্কৰ মই ভাবোঁ যে কোনো তেনেকুৱা ভিত্তি নাই, কিয়নো চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সিদ্ধান্ত লোৱা হোৱা নাই আৰু যোৱাকালিৰ উদ্বোধনী সভাতো এই কথাটো আমি স্পষ্টভাৱে তেখেতসকলক জনাইছিলোঁ। কিন্তু কিছু প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মাধ্যমত মই চকুত পৰিছে আৰু সেইবাবে মই গোটেই কথাখিনি ৰাইজৰ আগত দাঙি ধৰিছোঁ। তেখেতৰ সম্পৰ্কে মই এইটো কথাই ক'ব পাৰোঁ যে ডক্টৰ বাণীকান্ত কাকতি ডাঙৰীয়া 1952 চনতে তেখেতৰ মৃত্যু হৈছিলে আৰু তেখেত এজন অসমৰ স্বনামধন্য ব্যক্তি। তেখেতক সন্মান জনাবলৈ এই চৰকাৰখনে যিখিনি পদক্ষেপ লৈছে সেই সম্পৰ্কে আপোনালোক সকলোৱে অৱগত। আমি এই সংক্ৰান্তত তেখেতসকলৰ পৰিয়ালে যি এটা পৰামৰ্শ দিছিলে, তেখেতসকলে যি এটা প্ৰস্তাৱ দাখিল কৰিছিলে সেই প্ৰস্তাৱৰ সংক্ৰান্ততহে আমি তেখেতসকলক যোৱাকালি সেই কথাখিনি জনাইছিলোঁ যে এই সংক্ৰান্তত সিদ্ধান্ত গুৱাহাটী পৌৰ নিগমৰ যি কমিটি সেই কমিটিহে ল'ব। গতিকে যিটো এনেকুৱা বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্কৰ সৃষ্টিৰ কোনো ভিত্তি আছে যেন মোৰ নালাগে আৰু মই সকলোকে বিনম্ৰতাৰ সৈতে অনুৰোধ কৰিম যে এজন প্ৰয়াত স্বনামধন্য ব্যক্তিৰ তেখেতৰ স্মৃতিৰ ক্ষেত্ৰত আমি যেন কোনো বিতৰ্ক সৃষ্টি নকৰোঁ। এই নামটোৰ ক্ষেত্ৰত তেওঁলোকৰ স্মৃতি ৰক্ষা যিখন কমিটি আৰু পৰিয়ালৰ লোকে মানে আগৰ পৰা বিচাৰিছিলে নেকি? সেইটো কথাটো ক'ম। মই কৈছোৱেই যে তেখেতৰ পুত্ৰ দেৱকান্ত কাকতি ডাঙৰীয়া অসমৰ IGP আছিল এসময়ত। 1998 চন মানতে তেখেতৰ যিহেতু এই উলুবাৰী শ্মশানৰ লগতে স্মৃতি জড়িত হৈ আছে
আৰু আজিলৈকে আপোনালোকে তালৈ গ'লে দেখিব যে এতিয়াও উলুবাৰী শ্মশানৰ এটা কোণত তেখেতৰ স্মৃতি সৌধ আছে। তেখেতসকলে তেতিয়াৰ পৰাই তেখেতসকলে এখন ইলেক্ট্ৰিক ক্ৰিমেটৰিয়াম গঢ় দিব লাগে আৰু এই ইলেক্ট্ৰিক ক্ৰিমেটৰিয়ামখন তেখেতৰ নামেৰে নামাংকৰণ কৰিব লাগে বুলি তেখেতসকলে কিন্তু তেতিয়াৰ পৰাই দাবী উত্থাপন কৰিছিলে। যোৱাকালিৰ সভাটো তেখেতৰ পৌত্ৰ তেখেতৰ নাতিনীয়ে ধীৰাজ কাকতি ডাঙৰীয়া তেখেতেও এই প্ৰস্তাৱটো সেই সমিতিৰ হৈ পুনৰবাৰ উত্থাপন কৰিছিলে। গতিকে যেতিয়া তেখেতসকলে এই প্ৰস্তাৱটো উত্থাপন কৰিছিলে বিভাগীয় মন্ত্ৰী উদ্যোগক হিচাপে মই তেখেতসকলক জনাইছিলোঁ যে এইখিনিত এটা আনুষ্ঠানিকতাৰ কথা আছে। গুৱাহাটী পৌৰ নিগমৰ যি এনেকুৱা নামাংকৰণ কমিটি আছে এই নামাংকৰণ কমিটিয়ে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব। আপোনালোকৰ যিখিনি সংবাদ মাধ্যম যোৱাকালি তাত উপস্থিত আছিলে তেখেতসকলৰ ভিডিঅ' চালেও দেখিব যে মই সুস্পষ্টভাৱে সেই কথাখিনি কৈছিলোঁ। গতিকে চৰকাৰে এনেকুৱা নামাংকৰণৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ এতিয়ালৈকে চৰকাৰীভাৱে পোৱা নাই আৰু প্ৰস্তাৱ পোৱাৰ পিছত এই সংক্ৰান্তত আমি সকলোৰে মতামত লৈ এটা সিদ্ধান্ত ল'ম। ধন্যবাদ।